নমস্কাৰ, মোৰ ইউটিউব চেনেল কৰিশ্মা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ যে এনেই থকাতকৈ আমি কেটলি পিঠা বনাম বুলি ভাবিছোঁ। তো আপোনালোকে কেটলি পিঠা খাই পাইছেনে বাৰু? কেনেকৈনো বনাই চাওঁ আহকচোন। কেটলি পিঠাটো মানে কি বস্তু দি পেলাই বনায় আৰু আপোনালোকৰ ভিডিঅ'টো আপোনালোকে চাই যাব। কেটলি পিঠাটোৰ কাৰণে এনেকৈ নাৰিকল লৈ ল'ব। আমি মাত্ৰ নাৰিকল এটাই লৈছোঁ, কাৰণ আমাৰ মানুহ কম কাৰণে আমাৰ এটা নাৰিকলেদিয়ে হৈ যাব। আৰু নাৰিকলটো এনেকৈ ধুনীয়াকৈ ফালি লৈ তাৰপিছত কলপাতত এনেকৈ ধুনীয়াকৈ ৰুকিব। ৰুকিলে এনেকুৱাকৈ ৰুকি মেলি ল'লে বস্তুটো মিহি হয়। মিক্সিত মাৰিলেও মিহি হয় বাৰু। আমাৰ মিক্সি আছে কিন্তু মিক্সিত নামাৰোঁ। এনেকৈ মানে খাই এইটোত মাৰি মানে খাই পেলাই টেষ্টটো বেলেগ হয় একচুৱেলি। সেইকাৰণে মানে ইয়াত ভাল লাগে। মিক্সিত মানে বেছিকৈ গুড়া হৈ যায় যে। চাউলখিনি এনেকৈ ধুই পেলাই এনেকৈ অকণমান পানীটো যাবৰ কাৰণে দি থোৱা হৈছে। এইটো চাউল একচুৱেলি আৰৈ কোমল চাউল বুলি কোৱা হয় এই চাউলটো। যিটো মানে একচুৱেলি পিঠাটো কোমল হয় মানে খাবৰ কাৰণে। আপোনালোকে যিকোনো চাউলেদিও বনাব পাৰে কেটলি পিঠা, কিন্তু মানে আৰৈ কোমল চাউলৰ যিটো চাউল হয় সেই চাউলটোৱেদি মানে আপোনালোকে যদি বনায় কেটলি পিঠা, সেই কেটলি পিঠাটো খাই পেলাই মানে কোমল হয়। খাই পেলাই মানে বহুত টেষ্ট এটা মানে বেলেগ আহে আৰু। এনেই ধৰক আপুনি বাহিৰৰ পৰা যদি আপোনালোকে খায় তাত অকণমান টান মানে খাবলৈ লাগে, কিন্তু এই চাউলটোৱেদি যদি আপুনি বনাই পেলাই আপোনালোকে খাব বিচাৰে ন, বহুত মানে ছফ্ট আৰু বহুত মানে কোমল মানে হয়, মানে খাবলৈ মানে বহুত ভাল লাগে। আৰু এনেকৈ কৰি পেলাই মানে পানীটো যাবৰ কাৰণে অলপ থৈ দিব। তাৰপাছত এইটো মিক্সিত মাৰি দিলেই হ'ল আৰু। এইখিনি নাৰিকল গুড়াখিনি কৰা হ'ল। তাৰপাছত এনেকৈ চেনি আপোনালোকে জোখমতে লৈ ল'ব। চেনিটো যেতিয়া দিব ধৰক নাৰিকলখিনিৰ লগত, তেনেকৈ অকণমান আগতে সানি থ'লে ভাল হয়। তেতিয়া মানে নাৰিকলৰ লগত চেনিটো মানে পূৰা ধুনীয়াকৈ মিক্স হৈ যায়। যদি পিছত দিম বুলি থৈ দিয়ে মানে তেতিয়া কি হয়, চেনিটো মানে গোল নাখায় মানে। তেতিয়া মানে চেনিটো মানে এটা মানে খাই বেয়া লাগে, মানে পিঠাটো টান মানে হৈ থাকে আৰু সেইটো কথাৰ কাৰণে। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ব। মিক্স কৰি পেলাই মানে অলপমান সময় ৰাখি থ'ব আৰু মিক্স কৰি পেলাই। ধুনীয়াকৈ খালি মিক্সটো কৰি ল'ব, চাব মিক্স হৈছে নে নাই। তেতিয়া মানে চেনিটো ধুনীয়াকৈ গোল খাই যায় মানে নাৰিকলৰ গুড়াখিনিৰ লগত। এনেকৈ চাউলখিনি এনেকৈ লৈ লৈছোঁ। এইটো মিক্সিতে মাৰি দিম আৰু আমাৰ যিহেতুকে ঢেঁকী নাই, তো সেইটো কথাৰ কাৰণে আমি মিক্সিতে এইটো চাউলটো গুড়াটো কৰি ল'ম। চাউলখিনি এনেকৈ গুড়াটো কৰি ল'লোঁ। এতিয়া চালনীখনেৰে ধুনীয়াকৈ চালি পেলাই লৈ ল'ম। এয়া ধুনীয়াকৈ এনেকৈ চালনীৰে চালি লৈছোঁ। এয়া গুড়াখিনি তলত ধুনীয়াকৈ ওলাই গৈছে, দেখিছেনে? এয়া মিক্স কৰি থোৱা চেনি আৰু নাৰিকলৰ মিশ্ৰণখিনি হয়। এইখিনি চেনিটো মানে পূৰা গোল খাই গৈছে যে, তাৰপৰা সেয়া এনেকুৱা পানী ওলাই গৈছে। এইখিনি আমি এতিয়া এই পিঠাগুড়িখিনিত দি দিছোঁ। চেনি আৰু নাৰিকলৰ মিশ্ৰণটো হয় এইখিনি। এয়া এইখিনিতে নাৰিকলৰ গুড়াখিনি আৰু পিঠাগুড়িখিনি এনেকৈ কৰি ধুনীয়াকৈ সানি লোৱা হৈছে। ধুনীয়াকৈ সানি ল'লেই হ'ল। আৰু আপোনালোকে মানে অকণমান নিমখ ইয়াতে দি দিব, কাৰণ কিয় মানে চেনিটো সুদাকৈ দিলে মানে নিমখ অকণমান যদি দি দিয়া যায় তাৰ মানে সোৱাদটো মানে ধৰি ৰাখে। এনেই মানে চেনিটো দিলেও মানে তাৰ সোৱাদটো মানে অকণমান কিবা হেৰি যেন লাগে আৰু, কিন্তু মই মানে নিমখ অকণ দি দিলে মানে ভাল পাওঁ আৰু। এইটো আপোনালোকৰ কথা, যদি আপোনালোকে বিচাৰে তেতিয়া নিমখ অকণ দিব পাৰে। সেইটো আপোনালোকৰ অপচনেল হ'ল, হয়তো আপোনালোকে চেনি দিও বনাব পাৰে। দেখিছেনে মই ইমান কথা পাতি আছোঁ, কথা পতা শুনি পেলাই আমাৰ চৰাইকেইটাৰ মানে গান গোৱা, কথা পতা সিহঁতৰ মানে হুলস্থুল বেছি হৈ যায়। মই কথা পাতিলেই শুনকচোন কি কথা পাতি আছে। এটাই সুহুৰি বজাই আছে আৰু এটাই গান গাই আছে। মোক কথা ক'বই নিদিয়ে। কিন্তু এতিয়া যদি মোবাইলটোক আকৌ মই সিহঁতক দেখুৱাওঁ
কিন্তু সিহঁত তেতিয়া চুপচাপ হৈ যাব। এতিয়া চুমা দি থাকিব চবকে। এইটো গায়ক আমাৰ, এইটো এটা আমাৰ মিঠু, আৰু সেইটো আমাৰ বদমাছ হয়, তাৰ নাম বদমাছ চিকু হয়। সি বদমাছ হয়, সি কাৰো ওচৰত নাহে, সি অকলশৰে থাকিব বিচাৰে। আৰু এইটো আমাৰ গায়ক হয়, গায়ক মিঠু। সি অকলে অকলে চুমা দি থাকিব, অকলে অকলে কৰি থাকিব। এতিয়া ওচৰত আহিছোঁ নহয়, এতিয়া মোবাইলটোত তাহাঁতক দেখুৱাৰ কাৰণে সিহঁতৰ কথা নাই। সি মোক চুমা দি আছে, আমাৰ মিঠুৰ একো কথা নাই। এনেকৈ কেটলি এটা লৈ ল'ব, আৰু কেটলিটোৰ এনেকৈ মুখখন এনেকৈ কলপাতেদি মুখখন এনেকৈ বন্ধ কৰি দিব, যাতে মানে ইয়াৰ ভাপটো ওলাই যাব নোৱাৰে। আৰু ইয়াত পানী আপোনালোকে এনেকৈ ফুল কৰি ৰাখি পেলাই, মানে তো বেছি ওপৰলৈকেও নিদিব, মানে ইমানটো জোখত পানীটো দি ৰাখিলেই হ'ল। কাৰণ যিহেতুকে আমি এই খপচটা দিয়েই মানে ইয়াত বহাব লাগিব, এনেকৈ কৰি বহাম এই খপচটাতে। তো এনেকৈ বহালে যাতে সেই ভাপটো, ভিতৰৰ ভাপটোতে বস্তুটো সিজি যায়, তেনেকুৱা চিষ্টেমত। এতিয়া আমি কেটলিটো জুইত বহাই দিম। যিখিনি পিঠাগুড়ি এনেকৈ সানি লোৱা হৈছিলে নাৰিকলৰ লগত, সেই পিঠাগুড়িখিনি এনেকৈ এখন চালনীত লৈ পেলাই, এনেকৈ কৰি পেলাই আপোনাৰ দিব লাগিব। তাত মিহি মিহিকৈ সেই চালনী ফুটাটোৱেদি যিখিনি মানে হ'ব, তো সেইখিনিয়েদিহে আমি মানে কেটলি পিঠাটো বনাম। যিখিনি আমি সানি লোৱা হ'ল, সেই সানি লোৱা মিশ্ৰণটো হ'ল এইখিনি আমি আকৌ এতিয়া এনেকৈ চালনীখনত লৈ লৈছোঁ। চালনীখনেদি হাতেদি আপুনি যিমান পাৰে ধুনীয়াকৈ মানে এনেকৈ কৰি যাব। তো ইয়াৰ পৰা যিটো মিহিকৈ ওলাব ন পিঠাগুড়িখিনি, তো এই পিঠাগুড়িখিনিয়ে আমি, ইয়াৰ মিশ্ৰণখিনিয়ে আমি এতিয়া কেটলি পিঠা বনাম। এনেকৈ কৰি থাকিবলৈহে অকণমান খাটনি লাগে, অকণ কষ্ট লাগে, কিন্তু পিঠাটো খালি যেতিয়া হৈ যাব তেতিয়া খাবলৈহে মানে বহুত টেষ্টি লাগে। কিন্তু কৰিবলৈহে অলপ কষ্ট, কিন্তু খাবলৈহে টেষ্টি। কোনে কোনে বাৰু কেটলি পিঠা খাই ভাল পায় কমেণ্ট কৰি জনাব দেই। মই কিন্তু খাই বহুত ভাল পাওঁ কেটলি পিঠা। মানে য'তে পাওঁ ত'তেই খাবলৈ বিচাৰোঁ, কিন্তু বজাৰৰবিলাক মানে কি হয়, মানে খাব পাৰি, মানে গৰমে গৰমেহে খাব পাৰি সেই পিঠাটো, কিন্তু পিছত মানে যদি থাকে মানে অকণমান টান টান লাগে, মানে তাৰ সোৱাদটো নাথাকে। কিন্তু আমাৰ এতিয়া যিটো চাউলেদি বনাইছোঁ ন, সেই চাউলটোৰেদি মানে আপোনালোকে যদি পিছতো খায়, সেই চাউলটো আপোনালোকে বনাই এবাৰ চাবও পাৰে। কিন্তু আপোনালোকে পিছতো যদি খায়, সেই চাউলটোৰ মানে পিঠাটো যিটো হ'ব, সেইটো বহুত কোমল হয়। মানে আপোনালোকে পিছতো সেইটো খাব পাৰিব। মানে ঠাণ্ডা হৈ গ'লেও তাৰ মানে সোৱাদটো মানে ঠিকেই থাকে, মানে পূৰা ছফ্ট হৈ থাকে, কোমল হৈ থাকে, মানে ভাল লাগে খাবলৈ। এই গুড়াখিনি আমি এনেকৈ কেটলিৰ খপটোত লৈ লৈছোঁ ধুনীয়াকৈ। তাৰপিছত এনেকুৱা মানে কটনৰ এনেকুৱা বগা কাপোৰ এখন ল'ব, সেইখন কাপোৰ তাৰ ওপৰত দি দিব লাগিব। এনেকৈ কৰি তাৰ ওপৰত এনেকৈ দি পেলাই এনেকৈ কৰি অকণ ঘূৰাই দিব বস্তুটো। এতিয়া এনেকৈ কৰি লৈ কেটলিৰ মুখত ওপৰত দি দিব লাগিব। এয়া পানীটো গৰম হৈ আহিছে। এতিয়া ইয়াৰ মুখত আমি সেই যিটো কেটলিৰ খপটো ইয়াত দি দিম। এনেকৈ কৰি বস্তুটো বহাই দিব। এইটো আমি উলিয়াই লৈ আহিছোঁ এতিয়া। এইটো হৈ গ'ল, এইটো ফাৰ্ষ্ট, এইটো বনাই হয় গৰম গৰম ফাৰ্ষ্ট হয়। ফাৰ্ষ্ট কেটলি পিঠাটো হয়। এতিয়া আকৌ এটা দিছোঁ, এনেকৈ দিছোঁ, আকৌ এটা এতিয়া বহাই দিম। এয়া কেটলি পিঠা হৈ গ'ল। এয়া চাওক কেটলি পিঠাখিনি কি ধুনীয়া হৈছে।
আৰু বস্তুটো বহুত সফ্ট হৈছে মানে দেখিলেই গম পাইছে কিমান সফ্ট হৈছে মই এটা ভাঙি পেলাই দেখুৱাই দিছোঁ এয়া চাওক এইটো কিমান সফ্ট হৈছে বস্তুটো একদম ধুনীয়া হৈছে এইটো খাবলৈও বহুত ধুনীয়া লাগিব এতিয়া কেটলি পিঠাটো হৈ গ'ল এতিয়া খাই চাম এইটো কেনেকুৱা লাগিছে খাই পেলাই মানে টেষ্ট কৰি চাওঁ এইটো কেনেকুৱা লাগিছে বহুত ভাল লাগিছে খাই পেলাই বহুত সফ্ট হৈছে ইয়াত গাখীৰৰ চাহ হ'লেতো আৰু মজা লাগিব খাবলৈ মইতো সুদাকেই খাই আছোঁ মই সুদাকেই খায়েই ভাল পাওঁ গাখীৰৰ চাহটোতো দূৰে কথা আগতেই খাই লৈছোঁ গাখীৰৰ চাহৰ লগত পিছত খাম বহুত ভাল লাগিছে খাই চেনি নাৰিকল সব ধুনীয়া লাগিছে বহুত সফ্ট হৈছে মানে খাই সো আপোনালোকে দেখিলে কেটলি পিঠাটো মই কেনেকৈ বনালোঁ মানে একচুৱেলি চবৰে পদ্ধতিবিলাক বেলেগ বেলেগ থাকে কেটলি পিঠা বনোৱা সো মই যিটো পদ্ধতিত বনাওঁ সেইটো মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ ভিডিঅ'ৰ জৰিয়তে তো আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হয় তেতিয়াহে মই অন্য আৰু বেলেগ ভিডিঅ' দিব পাৰিম আপোনালোকৰ মানে উৎসাহিত কৰিলেহে মই আগুৱাই যাব পাৰিম সো আপোনালোকে লাইক এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তো তেওঁলোকে মোৰ ভিডিঅ'টোক ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বাই বাই